সেইটো তেখেতৰ ব্যক্তিগত এটা সিদ্ধান্ত। মই কোনোবা ব্যক্তিৰ নিজাববীয়া লোৱা সিদ্ধান্তৰ ওপৰত প্ৰতিক্ৰিয়া কৰিব নোখোজোঁ। হয়, দীৰ্ঘদিনীয়া আপচুত থাকি পেলাই তেওঁ সংগঠন আৰু জাতিৰ হকে কাম কৰি আহিলে। বড়োসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ ল'লে। আমাৰ বড়োলেণ্ড অঞ্চলৰ সামগ্ৰিক জাতি জনগোষ্ঠীৰ মাজৰ এটা সমন্বয় ৰক্ষা কৰি পেলাই শান্তি সম্প্ৰীতি স্থাপন কৰিবৰ কাৰণে কাম কৰি আহিলে। আকৌ এতিয়া যিহেতু সময়ৰ লগে লগে চবেই ছাত্ৰ সংগঠনৰ পৰা ওলাই আহি মানে পাব্লিক লাইফ ৰাজনীতিক জীৱনত যিহেতু ভৰি দিব লগা হয় লাহেকৈ। ময়ো এটা সময়ত আপচু কৰিছিলোঁ। আপচুত দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ পাছত ৰাজনীতিৰ ক্ষেত্ৰখনত ময়ো ভৰি দিলোঁ। আজি ৰাজনীতিৰ পথাৰখনৰ পৰা মই আমাৰ ৰাইজৰ কাৰণে সমাজৰ কাৰণে সেৱা আগবঢ়াইছোঁ, দেশৰ কাৰণে কাম কৰি আহিছোঁ। গতিকে তেখেতেও ভাবিছে হয়তো উপযুক্ত এটা সময় তেখেতৰ ৰাজনীতিত ভৰি দিয়াৰ কাৰণে, ৰাজনীতিত যোগদান দি মানে ছিষ্টেমত থাকি পেলাই কাম কৰিবৰ কাৰণে যিহেতু তেখেতৰ এটা ইচ্ছা আছে, এই হিচাপে তেওঁ সোমাইছে। সফল হোৱা বিফল হোৱা ৰাইজৰ হাতত। লিডাৰ ছাত্ৰ সংগঠনৰ লিডাৰ হোৱা আৰু মানে ৰাজনীতিক জীৱনত এজন কৰ্মী হৈ কাম কৰাটো বেলেগ এটা মানে এক্সপিৰিয়েঞ্চ হয়। গতিকে এতিয়া তেওঁ পৰিশ্ৰম কৰক, নিজৰ উদ্দেশ্য সফল কৰিবৰ কাৰণে মোৰ শুভেচ্ছা আছে, মোৰ কামনা আছে। তেখেতেও এজন সফল ৰাজনীতিক নেতা হিচাপে আমাৰ অঞ্চলৰ পৰা কাম কৰিব পৰা এজন ব্যক্তি হওক, ময়ো হয়তো বিচাৰোঁ। মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে তেখেতৰ সফল উজ্জ্বল ৰাজনীতিৰ ভৱিষ্যতৰ কাৰণে এটা হেৰি আছে, আশীৰ্বাদ আছে, শুভেচ্ছা আছে, এইখিনি আৰু।